গাড়ীৰ চুৰৰ পৰা বৰ্তমান আপোনালোকক দেখুৱাই আছোঁ গাড়ীৰ চুৰ য'ত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে 3 দিন কায়েম কৰিছিলে আবু জাহলে যেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কতল কৰা হত্যা কৰাৰ কথা চিন্তা কৰিছিল নাউজুবিল্লাহ তেতিয়া হযরত আবু বকর সিদ্দিক রাদিয়াল্লাহু আনহুৰ লগত এই পাহাৰতে আহি তেখেতে 3 দিন লুকাই আছিল আমি সকলোৱে জানো এই পাহাৰৰ গুহাত মুকৰাই জাল বান্ধিছিল কপৌ চৰাই তাত কণী পাৰিছিলে অৰ্থাৎ এইটো দেখাইছিলে যে ইয়াত এই গুহাত কোনো নাই মই দেখুৱাই আছোঁ মূল গুহাটো এখন আছে পাহাৰ আমি তলৰ পৰা ইয়ালৈকে উঠি আহিছোঁ এইটো আছে ক্লক টাৱাৰ তাতে আমাৰ কাবা ঘৰ আছে তাৰ পৰা আমি ইয়ালৈকে সৰু গাড়ী ভাড়া কৰি লৈ আহিছোঁ আৰু এই পাহাৰত ইয়ালৈকে উঠিছোঁ আমি খোজকাঢ়ি এইবিলাক পাহাৰৰ এটা সৰু গুহাৰ নিচিনা আছে এইবিলাক এখন আছে পাহাৰ মূল গুহাটো চলে মই লৈ গৈ আছোঁ য'ত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লুকাই আছিলে বৰ্তমান মগৰিবৰ আজান দিছে আমি কিছু সময়ৰ পিছতে অকণমান ওপৰত উঠিবলৈ পাম আৰু তাতে আমি মগৰিবৰ নামাজ আদায় কৰিম এখন আছে মক্কা চহৰ মই ওপৰৰ পৰা দৃশ্য দেখুৱাইছোঁ কিছু সময়ৰ পিছত আৰু সুন্দৰ দৃশ্য দেখিবলৈ পাব যেতিয়া গোটেইবোৰ লাইট জ্বলি উঠিব Дивіться, Діма. পাহাৰৰ শিলবোৰ হয় মূল গুহাটো কিছু সময়ৰ পিছত দেখুৱাম আপোনালোকক ক্লক টাৱাৰ আমি মাত্ৰ মগৰিবৰ নামাজ আদায় কৰিলোঁ মক্কা চহৰ কেইটা সুন্দৰ দৃশ্য এই গুহাটোতে অন্য এটা ঘটনা সংঘটিত হৈছিলে নিশ্চয় আপোনালোকৰ বহুতে জানে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু গুহাটোত প্ৰৱেশ কৰাৰ আগে আগে গোটেই গুহাটো সাফ কৰিছিলে আৰু তাত কিছু সৰু সৰু গাঁত দেখিবলৈ পাইছিলে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহু সেই গাঁতবোৰ বন্ধ কৰিছিলে আনকি নিজৰ পিন্ধি থকা জুব্বা মুবাৰকযোৰো ছিঙি সেই গাঁতবোৰ বন্ধ কৰিছিলে অৱশেষত এটা গাঁত বন্ধ কৰিবলৈ ৰৈ গৈছিল তেতিয়া আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু নিজৰ গেৰুৱাটোৰে সেই গাঁতটো বন্ধ কৰি ৰাখিছিলে আৰু তাৰ পিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তাতে আৰাম কৰিবৰ কাৰণে দিছিলে
সেই গাঁতটোতেই এটা বিষাক্ত সাপে বহু বছৰ ধৰি তাত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহিব বুলি অপেক্ষা কৰি আছিল। সাপটোৱে ভবাৰ দৰে যেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাত উপস্থিত হৈছিল, কিন্তু সাপটো যেতিয়া ওলাই আহিব পৰা ৰাস্তা নাছিলে, তেতিয়া উপায় নাপায় আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ গেৰুৱাত খুট মাৰিবলৈ বাধ্য হৈছিল। বিষত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু আনহুৰ চকুৰ পৰা চকু পানী ওলাইছিল আৰু সেই চকু পানী ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ গাত পৰিছিল। তাৰপিছত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাৰ পাইছিল আৰু আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুক সুধিছিলে যে আপুনি কিয় কান্দিছে। তাৰপিছত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুই কৈছিলে যে মোৰ ভৰিত কিবা বিষাক্ত বস্তুৱে কামুৰিছে। আৰু যেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নিৰ্দেশত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুই গাঁতটোৰ পৰা নিজৰ গেৰুৱা আঁতৰাই দিছিলে আৰু তেতিয়া লগালগে সেই সাপটো বাহিৰলৈ ওলাই আহিছিলে আৰু গোটেই কথা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আগত বৰ্ণনা কৰিছিলে। ইয়াৰ পিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ যিখিনি ঠাইত সাপে খুটিছিলে সেই ঠাইত নিজৰ থু মুবাৰক লগাই দিছিলে আৰু তেখেতৰ বিষ নাইকিয়া হৈ গৈছিল। বৰ্তমান আপোনালোকে যিখিনি ঠাই দেখিবলৈ পাই আছে, যি ঠাইত হাজীসকলে নামাজ আদায় কৰিবলৈ লৈছে, সেই ঠাইতেই ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰু আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুই একেৰাহে 3 দিন কায়াম কৰিছিলে। আৰু এই গুহালৈকে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ জীয়ৰীয়ে তেওঁলোকৰ বাবে খানা লৈ আহিছিলে। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰিব আৰু মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।